কোৱা গৈছে দিব্যই যিমান কষ্ট কৰিছে ৰাইজে কিন্তু সিমান মৰম দিব পৰা নাই। অভিনেত্ৰী চুৰিবাক আমি মঞ্চলৈ আদৰণি জনাবলৈ জনাইছোঁ। আগফালে দিয়া নমস্কাৰ সকলোকে। নমস্কাৰ মানে মই ভিডিঅ' ষ্টাইলতে কৈছোঁ, সেই দুষ্ট সকলোকে। পোনপ্ৰথমতেতো বহুত বহুত ধন্যবাদ যে এই বিহু কমিটিখনে মোক মাতিলে আৰু প্ৰথমবাৰৰ কাৰণে মই ধেমাজি আহিলোঁ আৰু ধেমাজি আহিয়ে মানে মই পাগল হৈ গৈছোঁ ইয়াৰ মানে ভিৰ দেখি বা ইমান ডাঙৰ ৰেলী। মানে মই ৰেলীটো ইমান ডাঙৰ হ'ব বুলি ভবা নাছিলোঁ, কিন্তু যিমান মানে পিছত ট্ৰেক্টৰ আগত ইমান মানুহ হাতী চাতি উঠি বহুত বেছি ভাল লাগিল। চেনেল এটা আছে তাতে কিবা কিবি বনাই থাকোঁ। তো পুনৰ একবাৰ থেংক ইউ গগামুখক যে ইমান সন্মান দি মোক মাতি অনাৰ কাৰণে। থেংক ইউ। বাকী মই বাৰু ভাষণ চাখন দিব ইমান নাজানো, মই ভিডিঅ' বনাওঁ, মানুহ ভিডিঅ' বনাব জানো, বাকী ভাষণ চাখনটো মই ইমান নাজানো হ'লেও আৰু ক'লোঁ আৰু। বাকী আপোনালোকৰ মাজত যদি কোনোবাই যদি মোক কিবা সুধিব বিচাৰে, কিবা কুৱেশ্যন আছে সুধিব পাৰে, সেইটো মই কিন্তু ক'ব পাৰোঁ, যিকোনো মানুহে আৰু। হাত দেখক যদি যিকোনো এই পৃথিৱীৰ যিকোনো কুৱেশ্যন যে মই মোৰ ভিডিঅ' চাই কিন্তু তাতে ভিডিঅ'ত মই কোৱা নাই বা জানিব বিচাৰে, যিকোনো আহি পেলাই ইয়াত সুধিব পাৰে, ন' টেনশ্যন। মই সদায় চেষ্টা কৰোঁ যাতে মোৰ ভিডিঅ'খিনি সৰু ডাঙৰ সকলোৱে চাই ভাল পায়। আৰু সৰু ল'ৰা ছোৱালীক কৈছোঁ যে মোৰ দৰে তোমালোকেও ভিডিঅ' বনাব পাৰা, কিন্তু তাৰ লগতে পঢ়া শুনাও মেইন। পঢ়া শুনা কৰি পেলাই অফ টাইমত ভিডিঅ' চিডিঅ' যি বনোৱা বা চাই থাকিবা। মই ভাল ঠাইত ফুৰি মানে ভাল ভিডিঅ' সদায় বনাবলৈ চেষ্টা কৰি থাকিম। থেংক ইউ। নমস্কাৰ, কি খবৰ সকলোৰে? সকলো ভালে আছেনে? বিহু লাগিছেনে নাই? সকলোকে বিহুৰ কৰ্মকৰ্তা সকলোকো মোৰ ফালৰ পৰা শেহতীয়াকৈ হ'লেও ৰঙালী বিহু আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। মই ধেমাজি জীয়ৰী কৈ যোৱাৰ নিচিনা হৈছে, ধেমাজি মই আহিয়ে থাকোঁ। গোগামুখলৈ আহি আজি খুবেই ভাল লাগিলে। ইমান মানুহ, ইমান প্ৰকাণ্ড ৰেলী এখন প্ৰথমবাৰ দেখিলোঁ আৰু অনুভৱ কৰিলোঁ, খুবেই ভাল লাগিছে। এযোৰা জোৰদাৰ হাত চাপৰি সকলোৰে। মই কেইটিমান নিজৰ অভিনয় কৰা গীত কেইটিমান আপোনালোকৰ আগত পৰিৱেশন কৰিম, ট্ৰেক এটা লৈ আনিছোঁ। কিন্তু ভাল লাগিব যেতিয়া সকলোৱে নাচিব মোৰ লগত। নাচিবানে? সকলোৱে নাচিবনে নাই? অকণমান জোৰকৈ। ঠিক আছে, মই অকণমান পাৰফৰ্ম কৰি দিছোঁ তেন্তে। থেংক ইউ। সকলোকে এইফালেও নাচিছে, অকণমান ভাগৰ লাগিছে মানে গম পাইছোঁ বাৰু। খুব বেছি ভাল লাগিলে। গোটেইখিনি গীতত সকলোৱে বহুত বেছি মৰম দিছে। মোৰ 3 বছৰ কেৰিয়াৰত মই বহুত বেছি সহায় পাইছোঁ আপোনালোকক, আৰু আহিব লগা বহুতকেইটা প্ৰজেক্ট আছে। মই আশা কৰিছোঁ আপোনালোকৰ মৰম চেনেহ অব্যাহত ৰাখক। আৰু মোৰ জীৱনৰ প্ৰথমখন ছবি আহি আছে, ৰাঘৱ, যতীন বৰা ৰাঘৱ, অক্টোবৰ 26ত ৰিলিজ। আশা কৰোঁ সকলোৱে ছবি গৃহত গৈ পেলাই এবাৰ চাব। প্ৰথমবাৰৰ বাবে অভিনয় কৰিছোঁ আৰু সকলোকে বিহু উল্লেখ জনাই আজি মই অনুষ্ঠান সামৰিছোঁ।